সো হে গাইজ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো গাইজ আজি ৰাতিপুৱাৰ পৰা ধাৰাসাৰ বৰষুণ দি আছে। এয়া চাওক আপোনালোকে ঘৰৰ পৰা মানুহ ওলাবই পৰা নাই। এতিয়া ৰাতিপুৱা 8:30মান বাজিছে আৰু তো এনেকৈ বৰষুণ পৰি আছে। চাওক ধাৰাসাৰ দবাপিটা বৰষুণ দি আছে আৰু ৰাতিপুৱাৰ পৰা বুলি নহয়, তো ৰাতিও বহুত বেছি দিলে এনেকৈ চাওক বৰষুণ পূৰা পৰি আছে আৰু ইফালে বাল্টি পাতি থৈ দিয়া আছে। ইফালে চাইকেল দোকান দেখিবলৈ পাইছে। এয়াই হৈছে আমাৰ ঘৰখন আৰু এইফালে চাওক এয়া বৰষুণ, কোনো মানে ক'তো ওলাব নোৱাৰা বৰষুণ। এতিয়া ৰিক্সালৈ মোৰ ওলাই যাবৰ টাইম হৈছিলে বাৰু, তো মই বৰষুণৰ ফলত মই এনেকৈ ঘৰতে সোমাই থাকিব লগা হৈছে। তো মই এইখিনি সময়ত মানে ৰিক্সালৈ ওলাই গ'লোৱে হয়। তো এনেকুৱা বৰষুণ জাকত মই কেনেকৈ যাম এতিয়া তাকে ভাবি আছোঁ। এতিয়া এই বৰষুণ জাক কিমান সময় দিয়ে জানো, সেইটো ওপৰৱালাহে জানিব আৰু। তো জল্দি এৰিলে ভাল আছিলে, তো নিজৰ কামত যাব পাৰিলোঁ হয়। এয়া ৰিক্সাখন ইয়াতে ৰখাই থৈ দিয়া আছে। তো এনেকুৱা বৰষুণ যাম ক'ত এতিয়া। এয়া চেণ্ডেল মাটিত খুলি মানে চকীত ভৰি চৰি উঠাই বহি আছোঁ, বৰষুণ যাক চাই আছোঁ। এয়াই আৰু আজিৰ ভিডিঅ'টো।